खालिंदुवार समष्टिनि सिङाव मोनब्रै बिथांखिनि अन्थाइ खाम्फा बेखेवदों प्रमद बर'आ। अदालगुरि जिल्ला खालिंदुवार समष्टियाव जल जीवन मिशननि गेजेरजों गोग्गो दै लोंनाय आरो गोथै बारिनि सोरगिदिं वाल बेजों लोगोसे गुबुन गुबुन बिथांखिनि अन्थाइ खाम्फाखौ बेखेवबाय प्रमद बर'आ। सानसेनि हाबाफारिजों मोनब्रै अन्थाइ खाम्फा बेखेवनाय हाबाफारियाव बाहागो लायो इएम निलुत सरबायारि, एमसिएलए दिलीप कुमार बर' लोगोसे इउपिपिएल राजखान्थि दोलोनि माखासे दैदेनगिरि आरो रायजो राजानि हेफाजाबजों हाबाफारिखौ मावफुंबाय। আজি খালেংদুৱাৰ সমষ্টিত আমাৰ বিশেষকৈ টংলা টাউনত দুটা ডাঙৰ শ্মশান ৰাইজৰ সুবিধাৰ কাৰণে বিটিআৰ চৰকাৰে নিৰ্মাণ কৰাৰ আজি আধাৰশিলা স্থাপন কৰা হৈছে। এটা মন্দিৰ নিৰ্মাণৰ কাৰণেও আমি আধাৰশিলা স্থাপন কৰিছোঁ আৰু এতিয়া দুটা পানী যোগান আঁচনি জেজেএমৰ আণ্ডাৰত ইটো কমপ্লিট হৈ গ'ল। আজি যিটো চৰণপাৰা ইটো মেডিচুপা ইয়াত পানী যোগান আঁচনি য'ত 400তকৈ বেছি বেনিফিচাৰীৰ ইয়াত উপকৃত হ'ব। এই আঁচনিটো মুকলি কৰা হ'ল আৰু এটা আঁচনি মুকলি কৰা হ'ব। বিটিআৰ চৰকাৰখন এই 3 বছৰত আমি যোৱা 3টা বছৰটো অলপ শিকাৰ কাৰণে বুজাৰ কাৰণে এটা সময় লৈছিলোঁ, কিন্তু অহা 2টা বছৰটো আমি ইয়াৰো পাৰফৰ্মিং হিচাপে লৈছোঁ। সেইকাৰণে অহা 2টা বছৰত আমি সমাজ জীৱনত আমাৰ সামাজিকভাৱে অৰ্থনৈতিকভাৱে শিক্ষাৰ দিশত যি সমস্যা আছে আটাইবোৰ সমস্যা সমাধান কৰাৰ কাৰণে আগবাঢ়ি আছোঁ আৰু মোৰ বিশ্বাস আছে যে অহা 2টা বছৰত বিভিন্ন সমস্যা যদিও ডাঙৰ ডাঙৰ সমস্যা আছে, কিছুমান সমস্যাবিলাক যিটো স্বাধীনতাৰ পৰা এতিয়ালৈকে সমাধান হোৱা নাই তেনেকুৱা সমস্যা, ভূমিৰ সমস্যা আদি কৰি বিভিন্ন সমস্যাবিলাক আমি সমাধান কৰিম তেনেকুৱা এটা বিশ্বাস আমাৰ আছে। সেইকাৰণে মই খালেংদুৱাৰবাসী ৰাইজক ধন্যবাদ জনাইছোঁ যে যোৱা নিৰ্বাচনত তেখেতসকলে আমাৰ প্ৰাৰ্থীজন বিজয় কৰি পঠালে আৰু আহি থকা লোকসভা যিটো নিৰ্বাচন ইয়াতো বিজেপি আৰু ইউপিপিএলৰ যি প্ৰাৰ্থী থাকিব তেখেতক বিজয় কৰাত এই অঞ্চলৰ ৰাইজে সকলো অংশগ্ৰহণ কৰিব বা আমাক তেখেতসকলে নিজৰ যিটো মৰম সেইটো দিব, মই এইটো আশা ৰাখিছোঁ। ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ তেখেতৰ নেতৃত্বত আজি জল জীৱন যি মিছন আঁচনি সেই আঁচনি এটা এটাকৈ সম্পূৰ্ণ হোৱাৰ দিশত আহিছে। এটা এটাকৈ ছাকচেছ এটা ৰিজাল্ট আমি পাবলৈ সক্ষম হৈছে। ৰাইজে বিশুদ্ধ পানী পাবলৈ এতিয়া আৰম্ভ কৰিছে। গতিকে ৰাইজৰ মাজত এতিয়া এটা ভাল এটা চৰ্চা হৈছে আৰু ৰাইজৰ মাজত এটা হোৱা দোৱা লাগিছে যে আমাৰ এতিয়া বিশুদ্ধ খোৱা পানী পাবলৈ সক্ষম হৈছে। তাৰ কাৰণে ৰাইজে আজি দলে বলে ওলাই আহিছে। ওলাই আহি এই আঁচনিৰ আমাৰ সন্মানীয় ইউজাৰ কমিটিৰ প্ৰেছিডেণ্ট, ছেক্ৰেটাৰী, ৰাইজ সকলোৱে আজি আনন্দৰ এটা দিন বুলি তেখেতসকলে ওলাই আহিছে। গতিকে আজি এই আঁচনিত উদ্বোধন কৰাৰ সময়ত আমাৰ সন্মানীয় বিটিআৰৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াই নিজৰ হাতেৰে এই আঁচনিখন মুকলি কৰিছে। তেখেতলৈও মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ লোকেল এমচিএলএ সন্মানীয় দিলীপ বড়ো ডাঙৰীয়ালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই আঁচনিটো সম্পূৰ্ণৰূপে চোৱা চিতা কৰা আমাৰ ডিপাৰ্টমেণ্টৰ বিষয়াসকলকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ তেখেতসকলে এই আঁচনিটো সম্পূৰ্ণ কৰাৰ দিনেই ৰাতিয়েই এই আঁচনিৰ কি সমস্যা আছে সেইটোৰ বিষয়ে তেখেতসকলে এটা এটাকৈ আজি সম্পূৰ্ণ কৰাৰ সদায় এটা ভূমিকা গ্ৰহণ কৰিছে। গতিকে তেখেতসকলক আমি শলাগ ল'ব লাগিব, ধন্যবাদ দিব লাগিব, কাৰণ পানী হ'ল মানুহৰ জীৱন। যি ব্যক্তিয়ে ভাল পানী খাব তেখেতৰ জীৱন সুন্দৰকৈ গতি কৰিব। গতিকে ভাল পানী খোৱা ব্যক্তিসকলৰ বেমাৰ আজাৰৰ পৰা মুক্তি পাব। গতিকে আজি ৰাইজে ভাল পানী পাবলৈ আৰম্ভ কৰিছে। ৰাইজক মই অনুৰোধ জনাম, এই আঁচনিটো আজি চৰকাৰে ৰাইজক গোটাই দিয়া হৈছে। এই সম্পত্তি আজিৰ পৰা ৰাইজৰ হ'ব। গতিকে ৰাইজক মই অনুৰোধ জনাইছে ৰাইজে যাতে এই আঁচনি সম্পত্তিটো নিজৰ বুলি ভাবি সদায় চোৱা চিতা কৰাৰ তেখেতসকলে যত্ন কৰিব, মোৰ সেইটোৱে অনুৰোধ। সেইটো টোটেল টকা কিমান আছিলে? 1.82। গতিকে এই আঁচনিত টোটেল হাউচ হোল্ড আমাৰ 400তকৈ অধিক হাউচ হোল্ড পাবলৈ সক্ষম হৈছে। গতিকে মই ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৰাইজে পাই আছে ইতিমধ্যে। 3 মাহ আগৰ পৰাই ট্ৰায়েল চলি আছিলে। 3 মাহ আগৰ পৰাই ট্ৰায়েল চলি আজি 3 মাহৰ পিছত এটা বিশ্বাস আহিল যে সেইটো আমি ৰাইজক গোটাই দিব পৰা এটা অৱস্থা হ'ল।
যে ৰাইজক আজিৰ পৰা আমি এইটো সম্পূৰ্ণৰূপে গোটাই দিয়াৰ এটা যি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো আজিৰ পৰা ৰাইজে নিজৰ সম্পত্তি বুলি স্বীকৃতি পাইছে গতিকে ৰাইজক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ লোকসভা নিৰ্বাচন চাওক লোকসভা নিৰ্বাচনত ইতিমধ্যে আপোনালোকে গম পাইছে যে আমাৰ BTC অঞ্চলত দুটা লোকসভা সমষ্টি আছে এটা কোকৰাঝাৰ ST সমষ্টি আৰু এটাটো দৰং ওদালগুৰিত ইতিমধ্যে চবে চৰ্চা কৰিছে আৰু আলোচনা প্ৰক্ৰিয়া আৰম্ভ কৰিছে যে কোকৰাঝাৰ সমষ্টিটো UPPL BJP আৰু AGP NDAৰ প্ৰাৰ্থী থাকিব আৰু ওদালগুৰিটো NDAৰ প্ৰাৰ্থী থাকিব গতিকে আমাৰ অসমত এতিয়া খুব সুন্দৰভাৱে আমি BJP UPPL AGPৰ NDAৰ প্ৰাৰ্থীবিলাক জয়যুক্ত হোৱাৰ এটা ভাল এটা আমি আশা কৰিব পাৰোঁ মানে দুখন আসনত খেলিব দুখন আসন এতিয়াও ফিক্স হোৱা নাই কোনো দুখন আসনত খেলিব তিনিখন আসনত খেলিব এতিয়াও সম্পূৰ্ণৰূপে আলোচনা এতিয়াও হোৱা নাই গতিকে খেলিব আৰু আমি যে জিকিম সেইটো খাটাং থেংক ইউ